হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেৱযানীয়ে টিউশ্যন কৰিবলৈ মানুহ এঘৰত সুবিধা পাইছে যদিও যিমানখিনি মাহত টকা পাব সেয়াই অৰ্ণৱক জেলৰ পৰা উলিয়াবলৈ উকিলজনক দিবলৈকে নোজুৰিবৰ কাৰণে দেৱযানীয়ে বহুত চিন্তাত পৰিব। ইফালে অভিয়াজী দেৱযানীক বস্তুবোৰ দিবলৈ ৰত্নাৰ ঘৰত আহিব আৰু ৰত্নাই দেৱযানীয়ে যে অৰ্ণৱক জেলৰ পৰা উলিয়াবলৈ কিমান যে চেষ্টা কৰি আছে সেই সকলোবোৰ কথা ক'ব। এতিয়া বাৰু অভিয়ে কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে মিকুৱে মাকৰ আগত দেৱযানীৰ গুণ গাই থকা দেখিবলৈ পাব আৰু দেৱযানীয়ে যে অৰ্ণৱক উলিয়াবলৈ চেষ্টা কৰি থকা বুলি মাকে জানি বহুত আনন্দ পাব। এতিয়া বাৰু মাকে দেৱযানীকেই বোৱাৰী কৰোৱাৰ সপোন দেখিব নে কি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।